অসমীয়া ৰগৰ ঘৰৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপুনি সোনকালে পায়। সেইদিনা আছিল 1924 চনৰ 25 ডিচেম্বৰ। ভাৰতবৰ্ষৰ বুকুত সেইদিনাই জন্ম হৈছিল এগৰাকী মহীৰূহৰ, যাৰ নাম আছিল অটল বিহাৰী বাজপেয়ী, যাৰ উদাত্ত ভাষণত মুগ্ধ হৈ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ক'বলৈ বাধ্য হৈছিল, তুমি ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'বা। নেহৰুৰ কথা সঁচা প্ৰমাণিত কৰি অটলজী প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল 3টা কাৰ্যকালৰ বাবে। অসমপ্ৰেমী এইগৰাকী প্ৰধানমন্ত্ৰী আছিল একেধাৰে ৰাষ্ট্ৰনীতিবিদ, চিন্তাবিদ, লেখক, কবি ইত্যাদি। 1996 চনত 13 দিনৰ বাবে, 1998 চনত 13 মাহৰ বাবে আৰু 1999 চনত এটা সম্পূৰ্ণ কাৰ্যকালৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল এইগৰাকী মহীৰূহ। সাংবাদিক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰা অটল বিহাৰী বাজপেয়ী লোকসভালৈ 10 বাৰ নিৰ্বাচিত হৈছিল আৰু ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল 2বাৰকৈ। 1993 চনত কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিছিল এইগৰাকী প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ জীৱনকালত বহুতো বঁটাৰেও সন্মানিত হৈছিল অটলজী। 1994 চনত দেশৰ শ্ৰেষ্ঠ সাংসদ ৰূপে স্বীকৃতি লাভ কৰিছিল তেওঁ। 1994 চনতেই লোকমান্য বাল গংগাধৰ তিলক বঁটাও লাভ কৰিছিল এইগৰাকী মনীষীয়ে। 1992 চনত পদ্মবিভূষণ বঁটা আৰু 2015 চনত সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰ স্বীকৃতি হৈছিল অটলজী। বাজপেয়ীলৈ 2015 চনত বাংলাদেশ লিবাৰেশ্যন ৱাৰ সন্মানো প্ৰদান কৰিছিল বাংলাদেশ চৰকাৰে। 1980 চনৰ পৰা 1986 চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপেও দায়িত্বভাৰ পালন কৰিছিল অটলজীয়ে। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাতা আছিল বাজপেয়ী। মোৰাৰজী দেশাইৰ কেবিনেটত আছিল তেওঁ বিদেশ মন্ত্ৰী। কবি গীতিকাৰ হিচাপেও খ্যাতি অৰ্জন কৰিছিল বাজপেয়ীজীয়ে। কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। তাৰ ভিতৰত ইণ্ডিয়াছ ফৰেইন পলিচি, নিউ ডাইমেনশ্যন আছাম প্ৰব্লেম, ৰিপ্ৰেশ্যন নো সলিউশ্যন, ডিচিচিভ ডেইজ, মেৰী 51 কবিতা, শ্ৰেষ্ঠ কবিতা, 21 পয়েমছ, বাজপেয়ীৰ জন্মদিনৰ সুপ্ৰশাসনৰ দিনৰূপেও বিজেপিয়ে পালন কৰি আহিছে। এইগৰাকী মহীয়সীৰ গুণৰ বিষয়ে যিমানেই কোৱা যায় সিমানেই কম হ'ব। এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী সকলোকে কনোৱাই, বিশ্বকে কনোৱাই, ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিকে কনোৱাই 2018 চনৰ 16 আগষ্টত নতুন দিল্লীস্থিত এইমছত শেষ নিশ্বাস ত্যাগ কৰে। এইগৰাকী প্ৰধানমন্ত্ৰীৰ বাবেই পাকিস্তানেও ভাৰতলৈ ভয়ভীতিৰে চাবলৈ ধৰিছিলে। এইগৰাকী মহান মনীষীৰ নিধনত আমিও খুবেই মৰ্মাহত হৈছোঁ। আমি আশা কৰিছোঁ তেওঁৰ আত্মাই যেন স্বৰ্গস্থান পাওক, তেওঁৰ যেন পুনৰ জন্ম হৈ এই ভাৰতবৰ্ষলৈকে উভতি আহক। অটলজী, আপুনি আমাৰ মনত সদায় অমৰ হৈ ৰ'ব। लगी कुछ ऐसी नजर, लगी कुछ ऐसी नजर, बिखरा शीशे का शहर, अपनों के जीत नहीं पाता, ये विश्वासघात की कल्पना है। पीठ में छुरी सा चांद, पीठ में छुरी सा चांद, राह हो गया रेखा पार, मुक्ति के क्षणों में बार बार बंध जाता है। लेकिन परिस्थिति बदली, मनस्थिति बदली। कवि ने कहा कि मैं लिखूंगा, कवि ने लिखा, गीत नया गाता, गीत नया गाता हूँ, टूटे हुए तारों से टूटे वासंती स्वर,
पत्थर की छाती में उगाया नव अंकुर, झरे सब पीले पात, कोयल की कुहुक रात, प्राची में अरुणिमा की रे, एक पाता हूँ गीत नया गाता।